আহকচোন বহুত দিনৰ মূৰত ব্ৰইলাৰ মাংস বইল অকণ বনাব লৈছোঁ যিহেতু ঠাণ্ডা পৰিছে অলপ আজি বইল টাইপত বনাই খাওঁ আহকচোন এতিয়া মই হাফ কেজি আনিছিলোঁ ব্ৰইলাৰ চিকেন এইটো মোৰ পাকঘৰ হয় যিহেতু আমি মতা মানুহ এনেকৈ থাকোঁ আৰু জহৰ মহৰকৈ যিহেতু কিবা জালুক দিম আজি জালুকটো অলপ গৰম কৰি লৈছোঁ জালুকটো খুন্দিবলৈ ভাল হয় পিচিবলৈ জালুক আনিছিলোঁ মই গৰম কৰি লৈছোঁ যিহেতু এনেকুৱাকৈ বিলাহীটা জ্বলাই ল'ব বিলাহী জলকীয়া আদা ৰচুনখিনি জ্বলাই ল'লে ভাল হয় এনেদৰে জ্বলাই ল'লে আপোনালোকৰ মাংসটো খাই ভাল লাগে বইলৰ পেষ্টটো খাই বৰ ধুনীয়া লাগে এই বিলাহী ৰচুন আদা জ্বলাই ল'ব এতিয়া মই ইয়াত পুদিনাটো পেষ্ট কৰিছোঁ পেষ্টটো বনাই লওঁ এয়া পানীৰ পৰা উতলি আছে এতিয়া মই ইয়াত কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ উতলা পানীত পিঁয়াজটো পূৰা সিজি গৈছে এতিয়া মই কাটি থৈ ধনিয়াখিনি ঢালি দিছোঁ যিহেতু মই আজি ব্ৰইলাৰ বইল বনোৱা হৈছে যিহেতু ধনিয়া বইল হৈ গ'ল ধনিয়া পিঁয়াজ পকি গৈছে এতিয়া মই পেষ্ট বনাই থৈ দিয়া আদা ৰচুনৰ পেষ্টটো দি দিছোঁ ইয়াত এতিয়া মই আকৌ ঢাকি দিম 10 মিনিটৰ কাৰণে এতিয়া মই 10 মিনিট হৈ গ'ল এতিয়া মই এড কৰিছোঁ আলু যিহেতু আলু এটা দিছোঁ ভালদৰে বইল হ'বলৈ দিছোঁ ইয়াক এতিয়া মোৰ উতলি আছে এতিয়া মই বিলাহীটো এড কৰি দিছোঁ ইয়াত এটা বিলাহী মই এনেকৈ কাটি ৰাখিছিলোঁ আৰু দুটা বিলাহী মই পেষ্ট বনাই জ্বলাই ৰাখিছিলোঁ বিলাহীটো ইয়াত 10 মিনিট আকৌ বইল কৰিলোঁ বৰ ধুনীয়া চলি আছে যিহেতু মই চিকেনটো দি দিয়া হৈছে কমপ্লিট আজি মই বইল বনোৱা হৈছে ইয়াক এতিয়া মই 20 মিনিট সময় বইল কৰিম যিহেতু এয়া মোৰ পৰা উতলি আছে দেখিছেনে বাৰু এনেদৰে বনাই খাব বৰ ধুনীয়া লাগে যিহেতু মোৰ এতিয়া উতলি আছে এতিয়া মই পেষ্ট বনাই এতিয়া জালুকখিনি দি দিয়া হৈছে জালুকখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ তাক দি দি আছোঁ এয়া মই এতিয়া জালুকটো দি দিয়া হ'ল এতিয়া জালুকটো দি দিলোঁ এতিয়া মই বনাই ৰাখিছিলোঁ যে বিলাহী জ্বলাই জলকীয়া জ্বলাই ৰচুন আদা ৰচুন জ্বলাই পিনে ৰাখিছিলোঁ যে এতিয়া এইখিনি ইয়াত দি দিয়া হৈছে একেলগতে এড কৰি ভালদৰে লৰাই যিহেতু ঠাণ্ডা পৰিছে এনেধৰণে বইল বনাই খাব বৰ মজা লাগে এতিয়া মোৰ ফাইনেলি হৈ গ'ল কমপ্লিট এতিয়া মই যিহেতু নমাব হৈ গৈছে এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনি ঢালি দিয়া হৈছে ইয়াত ঢালি পিনে হাতখন লগাই দিছোঁ দেই এতিয়া আপোনালোকেও বনাই খাব মই দেখাই আছোঁ কেনেকৈ খাওঁ বৰ মজা লাগে খাই এয়া আমাৰ লৈছোঁ এতিয়া বৰ্তমান খাবলৈ এনেকৈ লৈছোঁ খাবলৈ এয়া তিনিভাগে ভাগ কৰি লৈছোঁ যিহেতু নেকি আমি তিনিজন খাব লৈছোঁ এয়া আমাৰ লৈছোঁ মজা লাগিছে বুলি ক'ব খাব বৰ ধুনীয়া লাগে দেই খাই পিছলৈ আহে গৈছিলে নেকি বাৰ্থডে খাই জ্বলাত খাব পৰা নাই যিটো জ্বলা বেছি খাব পৰা নাই নিশ্চয় আপোনালোকে এনেকৈ বনাই খাব দেই বৰ মজা লাগে খাই আকৌ যিটো ঠাণ্ডা পৰিছেতো আপোনালোকে বনাই খাব ঠিক আছে অ'কে নেক্সট ভিডিঅ' লগ পাম আকৌ আহি আছোঁ জবৰজং মন যায়